নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে কেতিয়াবা শুনিছেনে যে আপুনি কোনো দায় নকৰাকৈ, কোনো অপৰাধ নকৰাকৈ আপোনাক কোনোবাই ডিজিটেল এৰেষ্ট কৰিব পাৰে? শুনি হয়তো আপোনাক ভয় লাগিছে। ভয় নকৰিব, মই আপোনালোকক এই ডিজিটেল এৰেষ্টৰ বিষয়ে ভালকৈ বুজাই কওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক। আৰু লগতে যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে তেখেতসকলক অনুগ্ৰহ কৰি কৈছোঁ যে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। একচুৱেলি আমাৰ ভাৰতত বহুত মানুহ এনেকুৱা ডিজিটেল এৰেষ্ট হৈ আছে আৰু যিবোৰ উদাহৰণ দি শেষ নহয়, ইমান মানুহ, তাতে আকৌ বহুত পঢ়া লিখা মানুহ। গতিকে এই যিটো ডিজিটেল এৰেষ্ট, এই ডিজিটেল এৰেষ্টৰ বিষয়ে জনাটো আপোনালোকৰ বাবে খুবেই দৰকাৰ। সেইবাবে মই ভাবিলোঁ ভিডিঅ' এটা আপোনালোকৰ বাবে লৈ আহিম। আৰু আজি এই যিটো ডিজিটেল এৰেষ্ট, ইয়াৰ বিষয়ে মই আপোনালোকক বিতংকৈ বুজাবলৈ চেষ্টা কৰিম। আচলতে ডিজিটেল এৰেষ্ট কি? ডিজিটেল এৰেষ্ট এনেকুৱা এটা বস্তু য'ত আপোনাক কোনোবা পুলিচ অধিকাৰীয়ে ভিডিঅ' কল কৰি মোবাইলৰ সন্মুখত বহাই থৈ দিব। 2-3 দিনলৈকে এনেকুৱা বহাই থৈ দিয়া ৰেকৰ্ড আছে। আৰু য'ত আপুনি কেৱল বাথৰুমত যাব পাৰিব বা কিবা খাব পাৰিব, খালেও আপুনি এই মোবাইলৰ সন্মুখত আহি খাব লাগিব। কাৰণ আপোনাক এনেকুৱা এৰেষ্ট কৰা হয় যিটো এৰেষ্ট হয়তো আপোনালোকে কেতিয়াও শুনা নাই। আচলতে এই এৰেষ্টটো কি? আপোনালোকৰ যিটো মনত এটা সন্দেহ হৈ আছে যে এইটো কি এৰেষ্ট, কি ডিজিটেল এৰেষ্ট, আমি কেতিয়াও শুনাই নাই, বা আমাক যদি ডিজিটেল এৰেষ্ট কৰে কেনেকৈ কৰিব, হয়তো আপোনালোকৰ এই গোটেইবোৰ সন্দেহ মই এতিয়া দূৰ কৰি আছোঁ। প্ৰথমতে আপোনালোকে জানি লওক, ভাৰতত এনেকুৱা ডিজিটেল এৰেষ্ট বুলি কোনো নিয়মেই নাই। 1 নম্বৰ কথা, এনেকুৱা কোনো আইন নাই যে আপোনাক কোনোবাই পুলিচ অধিকাৰীয়ে বা কোনোবা ডাঙৰ অফিচাৰে আপোনাক ফোন কৰি এনেকৈ মোবাইলৰ সন্মুখত বহাই ৰাখিবলৈ এনেকুৱা কোনো অধিকাৰ নাই। দ্বিতীয়তে, তেনেহ'লে এই ডিজিটেল এৰেষ্টৰ বিষয়ে মই কেলৈ কৈ আছোঁ? ডিজিটেল এৰেষ্ট হ'ল এটা চাইবাৰ ক্ৰাইম। আপোনালোকে জনাটো উচিত, ভাৰতত ইমান চাইবাৰ ক্ৰাইম হৈ আছে আৰু এই চাইবাৰ ক্ৰাইম কৰা মানুহসকলে এনেকুৱা কিছুমান টেকনিক লৈ আহে মানুহক বোকা বনাবলৈ, যিবোৰ হয়তো আপোনাৰ মোৰ দিমাগে এয়া পাৰেই নাপায়। পোনপ্ৰথমতে ডিজিটেল এৰেষ্ট কৰিবলৈ হ'লে আপোনাক কি কৰিব জানে? এজন পুলিচ অধিকাৰী হৈ তেখেতে আপোনাক ফোন কৰিব যে আপোনাৰ একাউণ্টত পাকিস্তানৰ পৰা 20,000 টকা সোমাইছে, এয়া ক'ৰ পৰা সোমাইছে। মই এনে উদাহৰণ দিছোঁ আপোনাক। আৰু এই যিটো পাকিস্তানৰ পৰা অহা পইচা, জানিবলৈ পোৱা মতে এয়া কোনো উগ্ৰপন্থী সংগঠনৰ পৰা অহা টকা। গতিকে ইয়াৰ দ্বাৰাই আমি গম পাইছোঁ যে আপোনালোকৰ গোটেই পৰিয়ালটো এটা উগ্ৰপন্থী পৰিয়ালৰ লগত যোগাযোগ আছে। এই বুলি কৈ লাহে লাহে তেখেতসকলে কথা আগবঢ়াব। আপোনাক এয়াও ক'ব যে আপুনি এতিয়াৰ পৰা ডিজিটেল এৰেষ্ট হৈছে, আপুনি ক'লৈকো যাব নোৱাৰিব। আৰু ইতিমধ্যে আপোনাৰ ঘৰৰ ফেমিলি কোনে কি কৰে, কোনে ক'ত আছে, এইবোৰ সকলো খবৰ ল'ব। আৰু যদি আপুনি ভুলতে কৈছে যে আমাৰ যিবোৰ মানুহ, এই মানুহবোৰ 2-3 দিন ঘৰলৈ আহিব নোৱাৰে বা নাহে, আৰু এনেকুৱাকৈ ঠগাব আপোনাক যে মোবাইলটো এনেকুৱা ঠাইত ৰখা যাতে কোনেও দেখা নাপায়, আৰু প্ৰত্যেক 10 মিনিটৰ মূৰত তুমি আহি আমাক দেখা দিব লাগিব, নহ'লে তোমাৰ গোটেই পৰিয়ালটোক এৰেষ্ট কৰা হ'ব, জেলত দিয়া হ'ব। এইবোৰ কথা কৈ আপোনাক ভুলাব আৰু আপুনিও ভয়তে তেখেতসকলে যি কয় সেয়ে আপুনি মানি থাকিব। আৰু যেতিয়া এয়া বহুত সময় হৈ যায় এনেকুৱা এৰেষ্ট, তেতিয়া আপোনাৰ মনত এটা ভাৱ হ'ব যে মই যদি গোটেই ঘৰৰ পৰিয়ালটোক বচাব লাগে, তেনেহ'লে ইহঁতক যদি মই মনাব পাৰোঁ কিছু অলপ টকা দি, এয়া আপোনাৰ মনত ভাৱ আহিব। আৰু তেতিয়া তেখেতসকলেও গম পাব যে নাই, এতিয়া আৰু সময় আহি গৈছে টকা লোৱাৰ। আৰু আপোনাক ক'ব যে যদি এই কেছটো মাতপিট কৰিব বিচাৰিছে, তেনেহ'লে মোক বা আমাক ইমানখিনি টকা দিয়া, আৰু নহ'লে আমাৰ উচ্চ অধিকাৰীৰ সৈতে কথা পতা,
আপোনাক ভিডিঅ' কল কৰাব, এনেকুৱা বেকগ্ৰাউণ্ড লগাই ভিডিঅ' কল কৰিব যেন ভাৰতৰ বিৰাট ডাঙৰ এজন অফিচাৰ। বেকগ্ৰাউণ্ডবোৰ বা তেখেতৰ ড্ৰেছ পাতি, তেখেতৰ কথা কোৱা চাল, আপুনি গমেই নাপাব যে আপোনাক কি এটা জালত তেখেতসকলে পেলাইছে। আৰু আপুনিও ভয়তে সিহঁতক ধৰক 1 লাখ টকা খুজিছে বা 1.5 লাখ টকা খুজিছে, আপোনাৰ সিহঁতৰ এটা আইডিয়া আছে যে এজন মানুহৰ লগত কথা পাতিলে তেখেতসকলৰ ঘৰৰ ফেমিলিৰ অৱস্থা কেনেকুৱা বা তেখেতসকলৰ একাউণ্টত কিমান টকা থাকিব পাৰে, এই সকলোবোৰ তেখেতসকলৰ আইডিয়া আছে। আৰু সেইবাবে তেখেতসকলে সেনেকুৱা আইডিয়া কৰিয়ে আপোনাৰ পৰা পইচা খুজিব। আৰু আপুনি পইচা তেখেতসকলক ট্ৰেন্সফাৰ কৰিলে লগে লগে এই ফোনৰ কানেকশ্যন চেছ, আৰু আপুনি পিছত হাপাধুৰি খাই মৰি যাওক, এই টকা আৰু আপুনি ঘূৰাই নাপায়। সেইবাবে এই ডিজিটেল এৰেষ্টৰ পৰা সাৱধান হওক। যদি আপোনাক কোনোবাই ফোন কৰি এনেকুৱা ডিজিটেল এৰেষ্টৰ বিষয়ে কৈছে বা আপোনাক ডিজিটেল এৰেষ্ট কৰা বুলি তেখেতসকলে জনাইছে, আপোনাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছে, ইমিডিয়েট আপুনি ফোনটো কাটি দিয়ক। এনেকুৱা কোনো ভাৰতত আইন নাই। আৰু লগতে আপোনাক যদি কোনোবাই ফুচলাই এনেকৈ কথা পাতি আছে, আপোনাক যদি কোনোবাই কৈছে যে ইমান টকা দিলেহে এই কেছটো মাতমিত হ'ব, তেনেহ'লে আপুনি বুজি লওক যে এনেকুৱা কোনো টকা দিয়াৰ দৰকাৰ নাই। কাৰণ আপুনি যি টকা দিব তাৰপিছত আপোনাৰ ফোনটো ডিছকানেক্ট হৈ যাব, আপুনি কাকো ক'বও নোৱাৰিব। এটা লাজ আৰু অপমান, আৰু লগতে আপোনাক ঠগিলে আপোনাৰ এটা কেনেকুৱা মনোভাৱ হ'ব। সেইবাবে এই ডিজিটেল এৰেষ্ট বুলি কোনো বস্তু নাই, ইয়াৰ পৰা সাৱধান হৈ থাকিব। বিৰাট ডাঙৰ ডাঙৰ স্কেম কৰি আছে এই ডিজিটেল এৰেষ্ট লৈ। গতিকে মই আপোনালোকক এই ভিডিঅ'টো এইবাবেই লৈ আহিছোঁ যাতে আপোনালোকে সাৱধান হয়। লগতে যদি আপুনি চাই আছে তেনেহ'লে আপোনাৰ 2-3জন লগৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেখেতসকলেও এই বিষয়ে গম পায়। লগ পাম এনেকুৱা এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।